হাই ফ্ৰেণ্ড, আপোনালোকৰ খবৰ কি ভালেনে? আশা কৰিছোঁ ভালেই হ'ব চাগে। মই এতিয়া আপোনালোকক শিকাম ফটো বেকগ্ৰাউণ্ড কেনেকৈ চেঞ্জ কৰে। ফটো বেকগ্ৰাউণ্ড কেনেকৈ চেঞ্জ কৰাৰ আগতে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই এজন নতুন ইউটিউবাৰ। প্লিজ ফ্ৰেণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে মই নতুন ন'টিফিকেশ্যন পায়। এতিয়া আমি প্লে ষ্ট'ৰত যাম। গৈ পেলাই মই ডাটাটো অন কৰি লৈছোঁ। প্লে ষ্ট'ৰত গৈ প্লে ষ্ট'ৰত ক্লিক কৰিম। কৰি পেলাই চাৰ্চ বক্সত লিখিম বেকগ্ৰাউণ্ড এৰিজাৰ। বেকগ্ৰাউণ্ড এইটো দেখিছে বেকগ্ৰাউণ্ড এৰিজাৰ আহিলে তাত ক্লিক কৰি দিম। ক্লিক কৰি মোৰ অলৰেডি ডাউনলোড দিয়া হৈ আছে, সেইকাৰণে মোৰ অপেন দেখুৱাইছে। আপোনালোকে যেতিয়া ডাউনলোড কৰিব তেতিয়া ইনষ্টল বুলি দেখুৱাব, তাত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব। এইদৰে আমি এতিয়া বেকগ্ৰাউণ্ড এৰিজাৰ অপেন কৰিম। লোড ক্লিকত ক্লিক কৰি দিব। ফ্ৰেণ্ড দি কৰি আপোনালোকে গেলেৰীত যাব। মোৰ এলবাম, যেতিয়া মই এলবামত গৈছোঁ, গৈ পেলাই মই ফটো চিলেক্ট কৰিম কোনখন ফটো লাগে মোক বেকগ্ৰাউণ্ড চেঞ্জ কৰিবলৈ। মোক এতিয়া কোনখন কৰি এইখন ফটো মই বেকগ্ৰাউণ্ড চেঞ্জ কৰিম। মই এনেকৈ কপি কৰি ল'ম। আপোনালোকেও কপি কৰি ল'ব। টিক চিনত ক্লিক কৰি লওঁ। এইদৰে আপোনালোকে চিলেক্ট কৰি ল'ব। কৰি পেলাই এইদৰে আপোনালোকে ফটোখন জুম কৰি ল'ব পাৰিব। জুম কৰি পেলাই কাটিব, তেতিয়া নিশ্চয় ভাল হ'ব। এইদৰে আপোনালোকে ফটোখন কাটি থাকিব। আমাক আৰু এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। সেইটোৰ নাম হ'লে পিক্সাৰ আৰ্ট। দেখিছে নহয়, পিক্সাৰ আৰ্ট দেখিছে। এতিয়া আমি পিক্সাৰ আৰ্টত ক্লিক কৰিম। ক্লিক কৰি প্লাছত ক্লিক কৰিম। ইডিট দেখুৱাইছে কলেজ ড্ৰ ষ্টিকাৰ। আমি ইডিটত ক্লিক কৰিম। ক্লিক কৰি পেলাই আমি বেকগ্ৰাউণ্ড কোনখন বেকগ্ৰাউণ্ড দিম, সেই বেকগ্ৰাউণ্ডটো লাগিব হয়নে আমাক। এতিয়া মই এইখন বেকগ্ৰাউণ্ড বাৰু চিলেক্ট কৰিছোঁ। এইখন বেকগ্ৰাউণ্ডত ক্লিক কৰিম। দেখিছে ফ্ৰেণ্ড, বেকগ্ৰাউণ্ড আহি গ'ল। এইদৰে আপোনালোকে বেকগ্ৰাউণ্ডখন কৰিব পাৰিব, জুম কৰিব পাৰিব। এতিয়া আমি কি কৰিম বোলে, ফটো লগাম। আমি এনেকৈ গৈ থাকিম। এইটো এড ফটো বুলি আছে দেখিছে, তাত ক্লিক কৰিম। ক্লিক কৰি পেলাই আমি ইৰেজাৰত যাম। যাইকৈ আমি যোনখন ফটো কাটিছিলোঁ সেইখন ফটো ক্লিক কৰিম। ইয়াত দেখিছে আপোনালোকে এনেকৈ ডাঙৰ কৰিব পাৰিব, সৰু কৰিব পাৰিব। আপোনাৰ যি ইচ্ছা এনেকৈ কৰিব পাৰিব। তাৰপিছত আমি এতিয়া ফটোখন এনেকৈ মিলাম। মই ফটোখন এইখিনিতে দিছোঁ। আপোনালোকে এনেকৈ হেৰিও কৰি দিব পাৰিব, আপোনাৰ চইচ যি কৰে। মই এনেকুৱা কৰি থ'লোঁ। ধৰক টিক চিনটো দেখিছে, তাত ক্লিক কৰি দিলোঁ। দি কৰি পেলাই মই এতিয়া অলপ কপি কৰিম। আপোনালোকে ডাইৰেক্ট দি দিব পাৰে।
কি কয় টিক চিনত ক্লিক কৰি দেখিছে বেকগ্ৰাউণ্ড কেনেকৈ এটা দেখিব, কিবা এটা ভাল লাগিছে ফ্ৰেণ্ড। এইদৰে আপোনালোকে ফেচবুকত এইবিলাক ফটো আপলোড কৰি লাইক পাব, বহুত লাইক কৰিব। বেলেগে ফটোত বেকগ্ৰাউণ্ড চেঞ্জ কৰে, ইমান লাইক হয়, আমাৰ ফটোত কিয় লাইক নহয়। এতিয়া এইদৰে আপোনালোকে ফটো বনাই ফেচবুকত আপলোড কৰিব আৰু ফেচবুকত বহুত লাইক পাব। এতিয়া আমি এফেক্সত যাম। এফেক্সত গৈ বহুত আহিব এফেক্স, তাত ক্লিক কৰিব কোনটো দিম, ভাল লাগিব কোনটো দিলে। আপোনালোকে নিদিবও পাৰে, দি দিলে মানে ধৰিব নোৱাৰে ফটোখন কি কৰা গৈছে। এইদৰে দি কৈ আপোনালোকে মিলাই দিব পাৰে ফটোখন। এইদৰে দি কৈ টিক চিনত ক্লিক কৰিব। দেখিছে ফ্ৰেণ্ড কি ধুনীয়া লাগিছে। এতিয়া আমি এইডাল কাৰ চিনত ক্লিক কৰিম। ক্লিক কৰি পেলাই দেখিব ধেৰ অপশ্যন থাকিব। আপোনালোকে ফেচবুকত শ্বেয়াৰ কৰি দিব পাৰিব, হোৱাটছআপত পাৰিব, ইমেইল আইডিত। মোৰ মাৰিলে মানে আৰু আহি যাব, সেইটো কাৰণে আমি এতিয়া কি গেলেৰীত ছেভ কৰিম, সেইটো কাৰণে গেলেৰীত ক্লিক কৰি দিম। মই নেটটো অলপ অন কৰি দিওঁ। গেলেৰীত ক্লিক কৰিম, ছেভ টু পিকচাৰ এলবাম, দেখিছে ছেভ হৈ গ'ল। এতিয়া মই কি বোলে এয়া এলবামত ফটোখন দেখুৱাই আছোঁ। এইদৰে এলবামত ক্লিক কৰি পিকচাৰটোত গ'লোঁ। এইখন ফটো দেখিছে কি বঢ়িয়া লাগিছে, বেকগ্ৰাউণ্ড চেঞ্জ কৰিছোঁ মানে ফ্ৰেণ্ড, ভাল লাগিছে। এইদৰে মই বহুতো ফটো বেকগ্ৰাউণ্ড চেঞ্জ কৰিছোঁ, আপোনালোকক দেখুৱাম। দেখিছে ফ্ৰেণ্ড মই এখন বেকগ্ৰাউণ্ড চেঞ্জ কৰিছোঁ, এইখন এইদৰে মই বেকগ্ৰাউণ্ড চেঞ্জ কৰিছোঁ ফ্ৰেণ্ড। যদি ভিডিঅ'টো চাই ভাল লাগিল ফ্ৰেণ্ড লাইক কৰিব, আৰু যদি কিবা বুজি পোৱা নাই মোক কমেণ্ট বক্সত কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিব চেষ্টা কৰিম। আৰু ফ্ৰেণ্ড এখন পিকচাৰ দেখিছে, মই চেলফি মাৰা ৰবি তেজাৰ লগত চেলফি মাৰি আছোঁ কেনেকৈ, এই নিচিনা ফটো মই আনটো ভিডিঅ'ত বনাম। আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। মই যেতিয়া এইটো ভিডিঅ' বনাম আপোনালোকে পাই যাব। তেতিয়া কেনেকৈ বেলেগৰ লগত চেলফি ফটো উঠিব পাৰে, মানে বনাই দিয়ে আজিকালি চবেই ফেচবুকত দিয়ে, সেইদৰে আপোনালোকে বনাব পাৰিব। প্ৰায় ফ্ৰেণ্ড এতিয়া মই আপোনালোকৰ পৰা বিদায় ল'ব লৈছোঁ, ধন্যবাদ।